এইকেইটা স্প্ৰে কৰা সেইকেইটা দি পিনি পোক চোক মানে নধৰা মটৰত। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিলিদাস ব্লগ। এবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। পথাৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আমি এতিয়াও পথাৰতে আছোঁ। আজিও ভাবিলোঁ পথাৰ ভিডিঅ' এটাকে ব্লগ এটাকে বনাই দিওঁ। আমি এইটো আমাৰ ভাইটি আৰু মই আজি স্প্ৰে কৰিম বুলি ভাবিছোঁ। স্প্ৰে কৰিবলৈ আহিলোঁ। এইটো লৈ আহিছোঁ স্প্ৰেটো। এইটো আমাৰ ভাইটি সেইটো স্প্ৰে কৰা। এইটো দুইটা এতিয়া আমি স্প্ৰে কৰিম। খৰিও আছে লগত আৰু মটৰো খৰি থোৱা আছে। মটৰো ডাঙৰ হ'লেই লাহে লাহে চাই কথা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মটৰত এইটো নহয়, ইয়াত দিব লাগিব। এইটো আশা দিব লাগিব। তো আগতে লাডু হৈ গ'ল, মানে আগতে আনি থোৱা হৈ থাকিলে যে লাডু হৈ যোৱাৰ পৰা এইটো পানী দি গুলি দিবলগীয়া লাগিব। আমি পানী দি গুলি দি আছোঁ। এইটো খোল এনেকৈ দিয়া হৈছে। এটা কৰিব লাগিব ন। এগাল আছে মানে এইটো সোমাই লাডু হৈ গ'ল। আগৰ আনি থৈ থাকিলে কাৰণে লাডু হৈ গ'ল এইটো। সেইকাৰণে আমি এনেকৈ পানী দি দিবলগীয়া হৈছে। এইখিনি স্প্ৰে কৰা দৰৱখিনি কেনেকুৱা এইটো কিমান দিব? গোটেইখিনি দিব হৈছে নেকি? হা, এইটো নাই এইটো আছে। এবাৰ দিলে এইটো আমাৰ ভাইটি মই দিবলৈ দি আছোঁ হৈছে। আৰু নালাগে নেকি অকণমান দে, দাঙিব লাগিব নহ'লে। কম আকৌ পানী দি দিম অকণমান দিব লাগিব। এডাল ছিগি গ'ল, এইবিলাক দিব লাগিব। দি মানে ছিগি যোৱা হ'ব। চাই থাকক ভিডিঅ'টো আগলৈকে। ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক ভিডিঅ'টো। পথাৰৰ কামত ব্যস্ত দেখা হৈছে আৰু এইবিলাকে মটৰ পুলি সৰু হৈ আছে, ইমান ডাঙৰ হোৱা নাই। লাগিব আৰু সৰিয়হ আছে লগতে। সৰিয়হ দি দিয়া আছে। ভাইটিয়ে দি আছে, মই দিম। ভাইটিয়ে অকণমান দি দিয়ক। সেইটোলৈকে আছে মটৰ। গোটেই পথাৰখনতে দিবলগীয়া হ'ব। 4 বিঘা আছে। এয়া আমাৰ খেতি আৰু আছে দূৰণিত ঘৰৰ ওচৰতে সৰিয়হ কৰা আছে। এইফালে দিয়া হোৱা নাই। এনেই ফাৰ্ষ্টতে মানে প্ৰথমতে কৰা হ'ল যে এনে ডাঙৰ হৈ গ'ল। এইখিনি লগত দি লওঁ, দি পিনি আকৌ তাত দিম।